বড়ো সাহিত্য বা মোৰ ব্যক্তিগতভাৱে তাৰ লগত বহুত বছৰ ধৰি মই জড়িত আছোঁ। বড়ো সাহিত্য সভাৰ অধিৱেশন হ'লে মই যাওঁৱে চাবলৈ। বিজিনিত প্ৰায় 2005 চনত মানে এবাৰ অধিৱেশন হৈছিলে আৰু আজি প্ৰায় 20টা বছৰ পাৰ হোৱাৰ পিছত এই বৰলাও গাঁও টেংফাখ্ৰী পথাৰ বুলি নামাকৰণ কৰা হৈছে। ইয়াতে অনুষ্ঠিত হ'ব 9 তাৰিখ, 10 তাৰিখ, 11 তাৰিখ। 11 তাৰিখৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াত মুখ্য অতিথি হিচাপে আহিব আৰু মই ভাবোঁ ইয়াত লাগতকৈ অধিক মানুহ ইয়াৰ সমাগম হ'ব। আৰু বড়ো সাহিত্য বা মানে বড়ো জনগোষ্ঠীৰ কাৰণে এটা উৎসৱৰ দৰে। উৎসৱ বুলি এনেকেই ঠিক এই বন্য উৎসৱৰ দৰে নহয়। ইয়াত সাহিত্য চৰ্চা হয়, কবিতা পাঠ কৰা হয় আৰু বড়ো সাহিত্যৰ উন্নতিৰ কাৰণে বা ভৱিষ্যত কেনেকৈ লৈ যাব, লেখকসকলে কি ভূমিকা আছে, এইবিলাকত ৱৰ্কশ্বপ হয়, ছেমিনাৰ হয়। সকলো ধৰণৰ এটা ৰিচাৰ্চ, এটা কাম কাজবিলাক ইয়াতে হয় বুলি ক'ব লাগিব। আৰু বড়ো সাহিত্য আজি মানে এটা বহুত কম সময়ৰ ভিতৰত যিধৰণে এটা স্থান পাইছে, ভাৰতৰ এটা 8th শিডিউলত সোমাই যোৱা এটা ভাষা হিচাপে ইয়াৰ সাহিত্য যথেষ্ট মৰ্যাদা পাইছে। তো ইয়াত আমি এইবিলাক আলোচনা কৰোঁ, ভৱিষ্যত নীতি, ভৱিষ্যত মানে এটা পন্থা আমি ঠিক কৰি লওঁ। মই ভাবোঁ এই অধিৱেশনত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সহকাৰে ভাষা, সংস্কৃতি আৰু সাহিত্যৰ উন্নতিৰ কাৰণে আমি কাম কৰিম। ইয়াত আজি এক্সিবিশ্যন হ'ব, পৰম্পৰাগত নৃত্যৰ লগত আৰম্ভ কৰি পেলাই পৰম্পৰা, আমাৰ ট্ৰেডিশ্যনবিলাক কি, এইবিলাকৰ ওপৰত আলোচনা বা প্ৰদৰ্শন আমি দেখিবলৈ পাম। তো এইটো পূৰ্ণাংগভাৱে এটা জাতীয় জীৱনৰ এটা ৰিফ্লেকশ্যন বুলি ক'ব লাগিব। সেইকাৰণে ইয়াত সকলো জনগোষ্ঠীৰ মানুহে আহিলে ভাল আৰু আহি পেলাই এটা সমন্বয়ৰ এটা বাৰ্তা আমি দিব পাৰিব। কাৰণ আজিৰ দিনত মানে অসমত যদি আটাইতকৈ ডাঙৰ এটা প্ৰয়োজনীয় বিষয় হৈ আহিছে সমন্বয় আৰু সংহতি, সকলো জনগোষ্ঠীৰ মাজত এটা পাৰস্পৰিক বিশ্বাসটো অতি প্ৰয়োজন হৈ পৰিছে। তো বড়ো সাহিত্য বা এই অধিৱেশন এটা স্থান হওক, ইয়াৰ পৰা এটা আমি এনেকুৱা এটা বাৰ্তা দিব লাগিব যে সকলো জনগোষ্ঠীয়ে মানে যাতে এটা জনগোষ্ঠীয়ে আন জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব পাৰে। তো এই অধিৱেশন সফল হওক। আজি আহি পেলাই খুব ভাল লাগিছে। আমাৰ যিসকল বাগৰুম্বা ডান্স কৰিব, তেওঁলোকে আজি প্ৰেক্টিছো কৰিছে, তেওঁলোকৰ যি প্ৰেক্টিচটো ভালে ভালে গৈ আছে আৰু বহুত ধৰণৰ ডান্স আমি দেখিবলৈ পাম। তো সফল হওক আৰু সকলো জনগোষ্ঠীলৈ মোৰ আহ্বান যে যাতে চবে আহি পেলাই ইয়াত অংশগ্ৰহণ কৰে। ইতিমধ্যে অসম লাইভ 24 আৰু বড়ো লাইভ 24ৰ CMD-য়ে যে 11 তাৰিখৰ কাৰ্যসূচীত প্ৰায় 2 লাখ লোকৰ ইয়াতে সমাগম হ'ব। তেখেতে দুপৰীয়াৰ আহাৰৰ এটা ইয়াতে আয়োজন কৰাৰ সিদ্ধান্ত লৈছে, কেনেকুৱাকৈ শুভেচ্ছা জনাব? তেখেতলৈ মই ধন্যবাদ। তেখেতে যদি মানে এই এটা ডাঙৰ কাম কৰিবলৈ ওলাইছে বড়ো সাহিত্য সভাৰ কাৰণে, আৰু সদায় হয়তো বড়ো সাহিত্য বা বড়ো বিজনেছ, বড়ো ৰাইজ আৰু সকলোৱে মনত ৰাখিব। আৰু 2 লাখমান মানুহক মানে খানা খোৱা, এইটো ডাঙৰ এটা দায়িত্ব, ডাঙৰ এটা কাম। আৰু তেখেতলৈ মোৰ ধন্যবাদ আৰু শুভেচ্ছা।